বিয়াৰ ৩ বছৰ পিছত যেতিয়া গম পালোঁ যে মই আৰু কেতিয়াও মা হ'ব নোৱাৰিম, তাৰ পিছৰে পৰা ঘৰৰ মানুহখিনিৰ বাবে এক সময়ৰ সকলোৰে খুব আদৰৰ বোৱাৰীৰ পৰা যেন এক হঠাৎ পেলনীয়া বজা হৈ পৰিলোঁ। যিগৰাকী শাহুমায়ে কৈছিল যে মই হেনো তেখেতৰ বোৱাৰী নহয়, ছোৱালী হয়, আজি সেইগৰাকী শাহুমায়ে দুপৰীয়া ভাত খাওঁতে চব্জিত অলপ নিমখ কম হোৱা বাবে মোক বকি বকি ভাতৰ পৰা উঠি গৈছিল আৰু শেষ পৰ্যন্তত মই মা হ'ব নোৱাৰা বিষয়টো কৈয়ে পেলাইছিল। আৰু ক'লে তেখেতে হেনো ল'ৰাৰ কাৰণে প্ৰদীপ জন্ম দিব পৰা আৰু এজনী বোৱাৰী আনিব আৰু মোক দেউতাৰ ঘৰত থৈ আহিব। সেইদিনাখন নয়নৰ খঙতে ভাত আধা খোৱা কৰি এৰি থৈ অফিচলৈ গৈছিল। ৪-৫ দিন ধৰি লক্ষ্য কৰি আছোঁ তেখেতেও মোক লাহে লাহে ইগন'ৰ কৰি আহিছে। আৰু হ'ব যেনিবা, কাৰণ উঠাতে বহাতে একেষাৰ কথাই শুনি থাকিবলগীয়া হৈছে। মোক তেখেতৰ লগত বিয়া পাতি দি হেনো তেওঁৰ জীৱনটো বৰবাদ হ'ল। তেখেতেও এজন মানুহ, উঠতে বহাতে সদায় একেষাৰ কথাকে শুনি শুনি হয়তো তেখেতেও ভাবিবলৈ আৰম্ভ কৰিছে যে মোক বিয়া পাতি হয়তো তেখেতৰ জীৱনটো বৰবাদ হ'ল। মোৰো আজিকালি মনটো ভালে নথকা হৈছে এইবোৰ ভাবি ভাবি। নয়ন আৰু মোৰ প্ৰেম বিবাহ আছিল ৫ বছৰৰ। সেইদিনাখন আমাৰ ঘৰত হঠাৎ শাহুমাৰ মা আহিছিল। মোক আইতাই এবাৰো মাত নলগালে। আইতাই আগতে আহিলে মোৰ লগত বহি বহু সময় কথা পাতিছিল। কিন্তু এতিয়া মই নিজৰ ঘৰখনতে চোৰৰ দৰে থাকিবলগীয়া হৈছে। সকলোৰে খোৱা বোৱা শেষ হোৱাৰ পিছত মই পাকঘৰটো আওতাবলৈ গ'লোঁ। হঠাৎ মনত পৰিল, আজিচোন দেউতাক টেবলেটটো দিবলৈ থাকি গ'ল। মই টেবলেটটো লৈ ড্ৰয়িং ৰুমলৈ গ'লোঁ। কিন্তু তেওঁলোকে দৰজাখন জপাই থৈ ভিতৰত গোটেইকেইজন বহি কথা পাতি আছে। মই বাৰাণ্ডাৰ পৰা শুনিবলৈ পালোঁ যে আইতাই হেনো কেইখনমান ছোৱালীৰ ফটো আনিছে নয়নক দেখুৱাবলৈ। আৰু মায়ে কন্দা কটা কৰিছে নয়নে যদি বিয়া নাপাতে মায়ে হেনো বিষ খাব। কথাটো শুনি মোৰ হাত ভৰি কঁপিবলৈ আৰম্ভ কৰিলে। গাটো ভাৰী ভাৰী যেন লাগিবলৈ ধৰিলে। মই একো নোকোৱাকৈ চুপচাপেৰে পাকঘৰলৈ গ'লোঁ আৰু পাকঘৰৰ খোৱা বোৱা বাচনবোৰ আওতাই চাফা চুফা কৰি ৰুমলৈ আহি দেখিলোঁ যে নয়নে লেপটপত কিবা কাম কৰি আছে। তেখেতে আজিকালি মোৰ লগত বৰ বেছি এটা কথা নকয়। সেইদিনাখন মোৰ ফালে চোৱাও নাই। ময়ো একো নোকোৱাকৈ চুপচাপে শুই থাকিলোঁ। মোৰ গোটেই ৰাতি টোপনি নাহিল। পুৱা ৰাতিতে উঠিলোঁ, কিন্তু গাটো ইমানেই বেয়া লাগিছে যে আকৌ বিচনাত গৈ শুই থাকিলোঁ। সেই যে টোপনি আহিল আবেলি একেবাৰে ৪ বজাতহে মোৰ টোপনি ভাঙিল। চকু মেলিব পৰা নাছিলোঁ। মাথাৰ অসহ্য যন্ত্ৰণা, গাটো গৰম, একেবাৰে জ্বৰ জ্বৰ ভাৱ। মই ৰুমৰ পৰা বাহিৰলৈ গৈ দেখিলোঁ যে ঘৰত কোনেও নাই। গা পা ধুই মই পাকঘৰত গ'লোঁ আৰু ৰন্ধা বঢ়াত লাগিলোঁ। তেতিয়া ৰাতি ৮ মান বাজিছিল। শাহুমা, ননন, আইতা আৰু শহুৰ দেউতাই ক'ৰবাৰ পৰা ঘূৰি আহিলে। অলপ দেৰিৰ পিছত শাহুমায়ে মোক ক'বলৈ ধৰিলে, তোমাৰ দিনক দিনে জমিদাৰী ভাৱ বাঢ়ি বেছি হৈ গৈ আছে। গোটেই দিনটো শুই শুই কটোৱা। তোমাৰ পৰা আৰু আমি একো আশা কৰিবই নোৱাৰা হৈছোঁ। এই ঘৰ দুৱাৰ এৰি নোযোৱা কিয়? আমাক কিয় ইমান অশান্তি দি আছা? মোৰ ল'ৰাটোৰ জীৱন শেষ কৰিম বুলি ভাবিছা নেকি? মই মনে মনে আছিলোঁ, একো নামাতিলোঁ। মায়ে অলপ পিছত আকৌ ক'বলৈ ধৰিলে, তুমি নয়নক ডিভ'ৰ্চ দি নোযোৱা কিয়? সি আৰু তোমাৰ লগত থাকিব নিবিচাৰে। ৩ বছৰ আগতে কৰা ভুলৰ সি এতিয়া শুধৰণি কৰিব বিচাৰিছে। মই নয়নৰ কাৰণে এজনী ছোৱালী ঠিক কৰিছোঁ। এই সপ্তাহৰ পিছতে বিয়াখন পাতিব। তোমাৰ যদি অকণমানো লাজ আছে তুমি নয়নক এৰি গুচি যোৱা। মোৰ নয়নৰ ওপৰত পূৰা বিশ্বাস আছিল যে নয়নে মোৰ বাহিৰে
অইন ছোৱালীক কেতিয়াও ভাল পাব নোৱাৰে। কিন্তু কালি বিয়াৰ কথা আলোচনা কৰি থাকোঁতে নয়নে এবাৰো মুখেৰে নামাতিলে। হয়তোবা তেখেতৰ কিজানি বিয়া পাতিবৰ মোক এৰি দি পেলাই। মই ৰুমৰ ভিতৰলৈ আহিলোঁ। অলপ সময়ৰ পিছত দেখিলোঁ যে নয়ন ঘৰত আহিছে, কিন্তু নিজৰ শোৱনি কোঠালীলৈ এবাৰো অহা নাই। আগতে অফিচৰ পৰা আহিয়ে প্ৰথমতে মোক মাত লগাইছিল আৰু অফিচৰ পৰা ৩-৪বাৰ ফোন কৰিছিল, কিন্তু এতিয়া এবাৰো ফোন নকৰে। 11টামান বজাত নয়নে ৰুমলৈ আহি ফ্ৰেছ হ'ল। মই সুধিলোঁ, ভাত বাঢ়িমনে? তেখেত হা না একো নামাতিলে। অলপ সময় চুপ কৰি থকাৰ পিছত ক'লে, ৰুহি, তুমি কালি মাৰ ঘৰলৈ যাবাগৈ আৰু ৰাতিপুৱাই সোনকালে উঠি কানি কাপোৰ ভৰাবা আৰু ৰেডি হ'বা। মই হ'ব বুলি কৈ বাৰাণ্ডালৈ গ'লোঁ আৰু তাতে বহি ভাবিবলৈ ধৰিলোঁ যে মোৰ আৰু বুজিবলৈ বাকী নাথাকিল। মই চুপচাপকৈ কান্দি থাকিলোঁ আৰু নয়নৰ ফালে বাৰে বাৰে চালোঁ। যদি তেখেত এবাৰো মোৰ ওচৰলৈ আহিলেহেঁতেন, তেখেতক মই সাবটি ধৰি ক'লোহেঁতেন, নয়ন, তুমি মোক এৰি থাকিব পাৰিবানে? কিন্তু তেখেত মোৰ ওচৰলৈ এবাৰো নাহিল। পুৱা ৰাতিতে উঠিলোঁ আৰু ৰাতিপুৱাৰ কাম বনখিনি কৰিলোঁ। ঘৰৰ প্ৰতিটো কোণ মোৰ যেন কিমান আপোন, কিমান আশা, কিমান সপোন, আজি যে সকলো শেষ হৈ যাব। কেইদিনমান পিছত মোৰ ঠাইত নতুন এগৰাকী আহিব। সকলোৱে মোক পাহৰি পেলাব, কিন্তু মইনো কেনেকৈ পাহৰিম? নয়নৰ মোৰ প্ৰতি থকা ভালপোৱা, এইবোৰ জানো পাহৰিব পাৰিম? এইবোৰ ভাবি থাকোঁতে বাহিৰখন ভালদৰে পোহৰ হ'ল। গোসাঁই ঘৰত চাকিখোৰ জ্বলাই প্ৰাৰ্থনা কৰিলোঁ, হে প্ৰভু, মই আৰু এই অসহ্য যন্ত্ৰণা সহ্য কৰিব নোৱাৰা হৈছোঁ। মই ৰেডি হ'লোঁ আৰু ভাবিবলৈ ধৰিলোঁ, মই ঘৰত গৈ মা আৰু দেউতাক কি বুলিনো ক'ম। এনেতে নয়নে শোৱাৰ পৰা উঠি ৰেডি হ'ল। ৰুহি, ব্ৰেকফাষ্ট দিমনে? নয়ন, নালাগে, ব'লা এতিয়া। যোৱাৰ সময়ত সকলোকে সেয়া ল'লোঁ, কিন্তু কোনেও মুখেৰে একো নামাতিলে। দেউতাই মূৰত হাতখন থৈ ক'লে, সুখী থাকা। গাড়ীত বহিলোঁ নয়ন আৰু মই। গাড়ীৰ গ্লাছখন খুলি দিলোঁ। যাই থাকোঁতে আৰু বাহিৰৰ পিনে চাই চকুপানী মুচি নিজকে প্ৰস্তুত কৰিবলৈ ধৰিলোঁ যে ঘৰত গৈ ঘৰৰ মানুহখিনিৰ আগত কি বুলি ক'ম। কিন্তু অলপ সময়ৰ পিছত লক্ষ্য কৰিলোঁ যে নয়নে গাড়ীখন আমাৰ পিনে যোৱা ৰাস্তাটোৰ ফালে নিনিয়াকৈ বেলেগ ৰাস্তাৰে বেলেগ ঠাইলৈ লৈ গ'ল। আমাৰ সংসাৰখনৰ নতুন আৰম্ভণিৰ বাবে ধন্যবাদ। বন্ধুসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।